হেল্ল' বন্ধু বান্ধৱী সকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই বৰ্তমান ভালে আছোঁ। আজি হ'ল উৰুকা আৰু সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি আমি এয়া বনাই আছোঁ খানা, আৰু আপোনালোকে কি কি বনাইছে কমেণ্ট কৰি জনাবচোন উৰুকাৰ দিনাখন। আৰু এইটো ভিডিঅ' মোৰ উৰুকাৰ পিছতহে পাব। আৰু তেতিয়াহ'লে আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু শেষত জনাব নাপাহৰিব যে কেনেকুৱা লাগিল চাই পেলাই। হাঁহ পুৰিলে ধুনীয়াকৈ তেল তেল হৈ গৈছে পুৰা। আৰু এইখিনি এতিয়া মই এইকেইডালত সুমুৱাম। ধৰাচোন এয়া হাঁহৰ পাখি গুচাই আছোঁ। আপোনালোকেও কি কি আইটেম কৰিছে আমাক জনাবচোন কমেণ্টত। আজি ভোগালী বিহুৰ কি কি আইটেম আছে আমাক জনাবচোন। আমাৰ এয়া হাঁহ গুচাই আছোঁ। তোমাৰ মাতটো নাই হয় নেকি? আৰু এইফালে চুঙা পিঠা দেউতা চোৱা, দেউতা কৈ দিছোঁ নহয়, ভোগালী বিহুৰ চুঙা পিঠা। ভোগালী বিহু চুঙা পিঠা পুৰি আছোঁ। ধোঁৱা গোটেই হাঁহ কাটি আছে। হাঁহ দেখোন মই এয়া খালোঁ। অমিতা কেৰাহীত তেল দিছোঁ। ইয়াতে জলকীয়া দি দিছে, কেঁচা জলকীয়া আৰু পকা জলকীয়া। বনাই আছে। পিঁয়াজখিনি ৰঙচুৱা হ'ব ধৰিছে। এতিয়া ইয়াতে মাংসখিনি দি দিছে। পানী দি পেলাই